বহুদিনৰ মূৰত কলেজলৈ বুলি। হেল্ল' মইনা কলিতা, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। ব'লা আজি কলেজলৈ যাওঁ, গাঁৱলীয়া পৰিৱেশৰ মাজেৰে। এয়া বাছৰ কাৰণে ৰখি আছোঁ। বাছ আহি পালে, কলেজ গ'লোঁ, ক্লাছো কৰিলোঁ আৰু এয়া উভতি ঘূৰি আহোঁতেনে মানে মই ভিডিঅ' কৰিছোঁ। মানে কলেজ পাই পিনি মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। আৰু এয়া দেখিছা নহয়, আমাৰ কলেজলৈ অহা যোৱা কৰা ৰাস্তাটো ইমান বেছি বেয়া, চৰকাৰৰ বাৰু চকুত নপৰে নেকি? আৰু এই দুগৰাকী দেখিছা নহয়, 5 মিনিটৰ ক্লাছ কৰি আহি খাই আছে আৰু মোক নিদিলে। মই মানে তেহেঁতক জোকাই আছোঁ, মই নিজে নাখাওঁ বুলি ক'লোঁ। আৰু তেহেঁতক কৈছে তুমি নাখাওঁ বুলি ক'লা। আৰু এয়া মই আহি পিনি সোনকালে পালোঁহি বাছখনত, কিন্তু মোৰ ঘৰৰ পৰা মানুহে মানে নিবলৈ পোৱাহিয়ে নাই। কি ক'ম আৰু, 5 মিনিটৰ ক্লাছ কৰিবলৈ মই ইমান দূৰ যাব লগা হৈছে। বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে কমেণ্টত জনাব। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আকৌ। তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ মনেই নকৰা, ইমান বেয়া পোৱা নে মোৰ ভিডিঅ'বিলাক চাই। বাৰু আজিলৈ আহিছোঁ দেই, বাই।